বৰুৱা ছুটি আনি বজাৰলৈ আহিলে বজাৰ কৰেগে চাগে নহয় নহয় চিনেমা চাবলৈ আহিলোঁ বজাৰলৈ বজাৰ কৰিবলৈ নাই কি ক'বলৈ আহিছোঁ ছুটি আনি কথা সোধে আকৌ হাই বামা আমাৰ ইও আহিছে ইয়াক দেখিছিলোঁ নহয় কালি ইমান জোৰত স্কুটিখন চলাইছে চটকৈ নিচে একদম হাৱাই মোৰ চুলিখিনি ইফালে উৰাই লৈ গৈছে টিউশ্যনৰ পৰা আহিছিলে চাগে তই স্পীডত স্কুটি চলাইছিলি মই অকল 40ত গৈছিলোঁ পাপা চুপ থাক মই ভাবিছোঁ বোলো এইটো কোন ল'ৰা প্ৰথম চোটত আকৌ ধৰিব নোৱাৰিলোঁ বুজিছেনে তাৰপিছত এনেকৈ ঘূৰি চাইছোঁ বোলো 3500টো আমাৰ বৰুৱা পুতেকৰ স্কুটি নম্বৰ মোৰ মনত আছেতো মোৰে মনত নহ'লেও ইমান দিনে ভাল পাকৈ টকা আপুনি এনেই আপোনাক নকয় CCTV বুলি হয়নে নহয় নিউজ লাইভ বুলিও মাতে নহয় DY বুলিও কয় সেইটো বাৰু এনেই জোকায় কিন্তু সেইটো কথা নহয় আপোনাক আজি লগ পালোঁ বুলিহে এনেই জানো মই এনেকৈ কথা লগাই থকা মানুহ সেইটোতো আপুনি ক'বই নালাগে আপুনিনো বাৰু কথা লগোৱা মানুহ নে কেলৈ ছোৱালী এজনীও বহি গৈছে আকৌ পিছফালে ছোৱালী নগ'লি বফকাট ছোৱালীজনী ভালকৈ ধৰিব নোৱাৰিলোঁ কোন লগৰ ছোৱালী চাগে এটা ছোৱালী নহয় পাপা অংকুৰহে আছিলে চুপ বৰগছত অলপ ঘুমটিখনতো দেখিছোঁ তোমাক বহুতবাৰ ঘুগুনি খাবলৈ যোৱা চাগে নহয় জানো তালৈ বেছিকৈ নাযাবা আৰু তো তালৈও যাওঁনে পাপা 5 টকাতে পাওঁ কাৰণে খাওঁ বৰ ধুনীয়া বনাই তাৰ ঘুগুনি চুপ 5 টকাতে পায় যায় আৰু 5 টকা প্লেটখন খাবলৈ কি ভাল পায় জানো আমাৰ ল'ৰাটো ঘৰৰ পৰা নোলায় সি সময়ে নাপায় আকৌ চটৰ ওপৰত টিকটক বনাই যে মই দেখোঁ তাক কেতিয়াবা বৰ কষ্ট কৰিছে এইকেইদিন পৰীক্ষাও পাইছে সিটো তুমি পঢ়িছানে নাই স্কুলত মাষ্টৰনীয়েও কৈ থাকে তুমি অকণমান পঢ়াতি ল'ৰাটো খেঁচাম বোলে কৈছে আপোনাৰ ল'ৰাটো বোলে পকা আটলাছ বৰুৱা আপোনাক লগ পালোঁ বুলিহে ক'লোঁ আকৌ দেই এনেই মই কথা লগাই থকা মানুহ নহয় কিন্তু এইটো বয়সত যদি ল'ৰা ছোৱালীখিনি মানে এৰ খাই যায় হাতৰ পৰা এইটো বৰ দিগদাৰ হয় বৰুৱানীৰ ল'ৰা মানে মোৰ ল'ৰা দিয়কচোন এতিয়া বিপ্লৱ মোৰেই ল'ৰা ত্ৰিদীপো আপোনাৰেই ল'ৰা কি মায়ে গম পায় নাই কি কথা যে মই বৰমাৰ ল'ৰা হ'ব আপোনালোক ৰখক তেতিয়াহ'লে মই যাওঁ ফোন এটাও কৰিবলৈ আছিল গালি চাৰি নাপাৰিব আকৌ দেই ল'ৰাটো মোৰ এনেই ভালেই লাগে যাওক দিয়ক ক'ৰ পৰা আহিছা ক'ত দিলা ভৰি চোতালখন পাতিছে চিক চাক তোক আজি ঘৰত দেখামবই হেল্ল' কলিতানী হেৰি আপোনাৰ ল'ৰাটোক দেখিলোঁ মেটেকা ঘাটতো সেইকাৰণে ফোন কৰিলোঁ কেলৈ যায় জানেই নহয় আৰু তালৈ এইটো বয়সত যদি ল'ৰাবোৰ নৰখায় ৰখাবলৈ টান হ'ব একদম বুজিছেনে সেইকাৰণেহে ক'লোঁ এনেই আকৌ মই কলিতানী কথা লগোৱা মানুহ নহয় এতিয়া আপোনাৰ ল'ৰাটো মোৰেই ল'ৰা দিয়কচোন